चिरांनि बिजनीनि भारत भुटान सीमा ओनसोलाव हाग्रानि मैदेरनि उदखार खालामनायनि अजद। बेराफारसेथिं मानास नेशनेल पार्कनि सेर सेर मोब्लिबारि तार फज'नायखौ लानानैबो गोबां जाख'नायनि अजद सिखांदों। भारत भुटान सीमा ओनसोलाव हाग्रानि मैदेरनि उदखार खालामनायखौ होबथानो थाखाय सोरखारा मानास नेशनेल पार्कनि सेर सेर मोब्लिबारि तार बानायदों। नाथाय बिजनीनि एन.के. काहेटिमा ओनसोलनि आमलाइगुरियाव बे मोब्लिबारि केबल फज'नायाव गोबां जाख'नायनि अजद सिखांदों। दैखांनाय अजदफोर बायदिब्ला मानसिफोरनि दाङाबाजिखौ होबथानो थाखाय मैदेरफोरा एन.के. काहेटिमा ओनसोलनि आमलाइगुरिनिफ्राय 5 किल'मिटार गोजानाव दं। बे इन्जुरखौ हाग्रानि मैदेरफोरा सम सम मोब्लिबनि तार फज'नाय गैयाजासे खुन्थियाफोरखौ सिफायनानै फोजोबस्रांबोदों। मैदेर रैखाथि बेराखौ जायगानि सुबुंफोरा बुङोदि बियो हाकुवा दैमानिफ्राय बिष्णुपुरसिम 25 किल'मिटार गोजानाव थागोन। नाथाय 5 किल'मिटारनि खामानि गैयाब्लाबो बे इन्जुरनि खामानियाव जाख'नायनि अजद सिखांदों। गामिनि सुबुंफोरा बे मोब्लिबारि तारनि बेराखौ गोजोननाय मोनाखै। मख'नो गोनांदि इन्जुराव जाख'नायनि अजद दं होननानै ओनसोलनि सुबुंफोरा फोरमायदों। গুৰি বুলি কয় এই অঞ্চলটো যে ফেন্সিং হৈ আছে প্ৰায় ইয়াৰ পৰা বিষ্ণুপুৰলৈকে 25 কিলোমিটাৰ এৰিয়া ফেন্সিং হ'ব, তাৰে মাত্ৰ 5 কিলোমিটাৰ হৈছে। তেওঁলোকে নিশ্চয় চাইছে, দেখাই পাইছে যে ইয়াৰ ফেন্সিঙৰ অৱস্থাটো কি। আৰম্ভণিতেই তেওঁলোকৰ ঠিকাদাৰৰ ফাঁকিবাজি, যি খুঁটি গাড়িছে সেই খুঁটিবিলাকো মানে ভালকৈ কৰা নাই, গাৰা নাই, একদম নিম্নমানৰ কাম। যি তাঁৰ লগাইছে এই তাঁৰটোকো মানে আপোনালোকে চাব যে মানে হাতীয়ে অনায়াসে ছিঙিব পাৰিব। আৰু ইয়াৰে আমি যিটো ইলেক্ট্ৰিচিটিৰ যিটো ব্যৱস্থা, সেই ট্ৰান্সফৰ্মাৰ মিটাৰটোও চালোঁ, তো মিটাৰ অন কৰি পেলাইও তাঁৰটো চুব পাৰি, একো তাৰে মানে কোনো ধৰণৰ হেৰি নহয়। সাধাৰণ মানুহে যদি তেনেকুৱা ধৰণে চুব পাৰে, তেতিয়াহ'লে এই যে হাতী মানুহৰ সংঘাতক ৰখিবৰ কাৰণে যি প্ৰটেকশ্যনৰ ব্যৱস্থা, সেই প্ৰটেকশ্যনৰ ব্যৱস্থাটো কিমান দূৰ মানে সততাৰে কাম কৰি আছে। একদম সততাৰে কাম কৰা নাই, গোটেইখিনি দুৰ্নীতি কৰি মানে কম পইচাত কম বস্তু দি ৰাইজক টুপি পিন্ধায়। মানে বিজেপি বা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰতো, UPPLৰ চৰকাৰ হৈছে বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ। বিজেপিয়ে যেনেধৰণে কেন্দ্ৰত বহি বা ৰাজ্যখনত বহি যেনেকৈ ৰাইজক ৰামটাঙন খাৱাই আছে, ঠগাই আছে, মূৰত টুপিও পিন্ধাই আছে। মানুহে কয়, এটা বেংগলীত কথা আছে এষাৰ, যে মানুহৰ মূৰত কঁঠাল ভাঙি খোৱা। এই মূৰত কঁঠাল ভাঙি খোৱাৰ কামটো এই UPPL চৰকাৰ হওক বা বিজেপি চৰকাৰে হওক কৰি আছে, যাৰ ফলতে এনেধৰণৰ নিম্নমানৰ কাম কৰাৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। আজি এই 25 কিলোমিটাৰৰ মাত্ৰ 5 কিলোমিটাৰ কাম, য'ত 2 কোটি টকাৰ এটা প্ৰায় যিটো এষ্টিমেটেড বাজেট প্ৰায় 2 কোটি টকা, এই 2 কোটি টকাৰ কাম যদি এনেধৰণৰ কাম তাৰেদি কাম কৰে, তেতিয়াহ'লে হাতী মানুহৰ সংঘাতটো কেনেকৈ ৰক্ষা কৰিব? এয়া যদি সঁচা অৰ্থত বন বিভাগৰ যিজন BTCৰ EM আছে, BTCৰ EM বন্য জন্তুৰ লগত মানুহৰ যি সংঘাত, সেই সংঘাতখনক কেনে ৰক্ষণাবেক্ষণ দিব? আজি বন্য প্ৰাণীৰ লগত মানুহৰ যি সংঘাত, সেই সংঘাতৰ সংখ্যা বৃদ্ধি পাই আছে। আমি বহুবাৰ কৈ আছোঁ ৰাইজক যে এইখিনি মানে হাতী আৰু মানুহৰ সংঘাতটোক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এটা বিজ্ঞানসন্মত ব্যৱস্থা এটা গ্ৰহণ কৰক। দুদিনমান পূৰ্বে শুনিছোঁ আৰু কি EM আহিছিলে, ইয়াৰ মানুহক দি গৈছে, আশা দি গৈছে যে ট্ৰান্সফৰ্মাৰটো হেভি ট্ৰান্সফৰ্মাৰ আনিব। আচ্ছা, হেভি ট্ৰান্সফৰ্মাৰ লগালেই যেনিবা যদি তাৰ যি কাৰেণ্ট যোৱাৰ ব্যৱস্থাটো বা তাক যি ফেন্সিঙৰ ব্যৱস্থাটো, সেইটো যদি শক্তিশালী নহয়, তেতিয়াহ'লে কেৱল গধুৰ ট্ৰান্সফৰ্মাৰ দিলেই ইয়াতে কাম নহ'ব। ভাল ধৰণে কামখিনি কৰক, এইখিনি আশা ৰাখিছোঁ। আৰু সেইকাৰণে আজি ইয়াতে আমি চাবলৈ আহিছোঁ। বিজেপি বা বিজেপিৰ মিত্ৰজোঁটৰ যিকোনোৱেই হওক, তেওঁলোক মানুহক কেৱল মানে ঠগাৰ কাৰণে ক্ষমতাত দখল কৰি আছে। এয়া BTCতে হওক বা BTRতে হওক বা আপোনাৰ অসমতে হওক বা কেন্দ্ৰত হওক। বিজেপি চৰকাৰে কয় যে ডবল ইঞ্জিনৰ চৰকাৰ, আমি BTCত থকা সকলে কওঁ যে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ। খালী ইঞ্জিনহে বঢ়াই গৈছে, বগী কিন্তু নাই। তেওঁলোকৰ বগী খুলি আছে, লাহে লাহে তেওঁলোকৰ বগী খুলি আহিছে। অহা লোকসভা নিৰ্বাচনত সেই বগীৰ ৰিপ্লাই হয়তো সাধাৰণ মানুহে দিব, জনসাধাৰণে দিব, যে কেনেধৰণে বগীবিলাক খুলিব। আৰু BTC নিৰ্বাচনতো এইবাৰ UPPLক প্ৰতি উত্তৰ BTC জনসাধাৰণে দিব। আপোনালোকৰ দ্বাৰা যিটো আমাৰ এই নন-কে কাইটামা ফৰেষ্ট বৰ্ডাৰ আৰু নন-কে কাইটামা ৰেভিনিউ বৰ্ডাৰত যিটো ফেন্সিঙৰ যিটো কাম কৰা হৈছে, এইটো আচলতে আমাৰ BTR গভৰ্ণমেণ্টে অৰ্থাৎ ৰঞ্জিত ছাৰে আমি বাৰ আপত্তি নিবেদন কৰাৰ মাধ্যমেদি আমি এটা হাতীৰ ফেন্সিং ব্যৱস্থা পাইছিলোঁ। কিন্তু হাতী ফেন্সিঙৰ যিটো ব্যৱস্থা পাইছোঁ যদিও আমি বৰ্তমানলৈকে অলপ হ'লেও অসন্তুষ্ট, কাৰণ
যেনেকুৱা ফেঞ্চিং হ'ব লাগিছিল সেনেকুৱা ফেঞ্চিং নহ'ল। পৰা ফেঞ্চিঙৰ উত্তৰে ফৰেষ্ট আৰু দক্ষিণে মনকি কাইটামা ৰেভিনিউ ভিলেজ, এইটো আমাৰ স্পষ্ট হৈছে। তাৰ কাৰণে আমি বিটিআৰ গভৰ্ণমেণ্টক ধন্যবাদ দিছোঁ এইটো কাম কৰাৰ কাৰণে। কিন্তু আমাৰ ৰাইজৰ তৰফৰ পৰা এইখিনি আপত্তি যে আমাৰ যিটো ফেঞ্চিং, হাতীৰ যিটো ফেঞ্চিং হৈছে, এই ফেঞ্চিংটো চিৰস্থায়ী মজবুত যদি কৰি দিয়ে তেতিয়াহ'লে আৰু বিটিআৰ গভৰ্ণমেণ্টে আৰু সুনাম অৰ্জন কৰিব পাৰিব। তাৰ কাৰণে মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। আমি সুধিছিলোঁ বন বিভাগ EM আৰু ৰেভিনিউ EM ৰঞ্জিত ছাৰক যে আমাৰ এইটো ফেঞ্চিঙত কিমান কোটি টকা চেংচন হৈছে। এইটো সোধাতে তেওঁ কৈছে অল বিটিআৰত 4 কোটি। আমাৰ ইয়াতে 25 কিলোমিটাৰ হ'ব আফগান নদীৰ পৰা বিষ্ণুপুৰলৈকে, তাত 2 কোটি বুলি গম পাইছোঁ। কিন্তু কিমান এইটো নিৰ্ধাৰিত ভালকৈ নাজানো। যেই নহওক আমাৰ ইয়াতে যিটো ফেঞ্চিং হৈছে সেই ফেঞ্চিংটো মজবুত কৰি দিয়ক। আৰু বৰ্তমান যিটো মেচিন দিয়া হৈছে ফেঞ্চিঙৰ যিটো মেচিন, এই মেচিনটো একদম নিম্নগামীৰ, দুৰ্বল। তাৰমানে কাৰৰ বেটাৰী দিছে বোলে, আৰু খুঁটাবিলাক মানে মজবুত হোৱা নাই। এই খুঁটাটো হাতীয়ে এনেই উঘালি পেলায় আৰু তাৰ চাৰ ছিঙে, তাৰ মানে কাৰেণ্ট নাই। মানুহে যদি ধৰি ৰাখিব পাৰে এইটো আৰু কি ফেঞ্চিং হ'ব। গতিকে ইয়াৰ সলনি যদি খুঁটাও পৰিৱৰ্তন কৰি যদি অলপ মজবুত ধৰণৰ যদি কাম কৰে তেতিয়াহ'লে ভাল হ'ব বুলি আমি আশা কৰোঁ। আৰু ৰাইজৰো উপকাৰ হ'ব।